গুৱাহাটী মহানগৰীত পুনৰ শিশু অপহৰণৰ ঘটনা, ধৰ্ষণৰ বলি ৮ বছৰীয়া কণমানি। মহানগৰীত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশু অপহৰণৰ ঘটনা। শেহতীয়াকৈ GMC 8ৰ পৰা নিৰুদ্দেশ হোৱা প্ৰিয়ম কলিতা, ভৰলুৰ পৰা অপহৰণ হোৱা কণমানি শিশুটিৰ অপহৰণৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ ভিৰুবাৰী হোৱাপাটিৰ পৰাই অপহৰণ হ'ল আন এগৰাকী ৮ বছৰীয়া কণমানি। জানিব পৰা মতে সোমবাৰে নিশা প্ৰায় ১ বজাত নিজ মাহীৰ ঘৰত গভীৰ নিৰ্জাত থাকোঁতেই লম্পট সঞ্জীৱ বিশ্বাসে অপহৰণ কৰিছিল কণমানিজনীক। উল্লেখযোগ্য যে পল্টন বজাৰ আৰক্ষীৰ সফল অভিযানত ভেদ হ'ল অপহৰণৰ মূল ৰহস্য। পুৱতি নিশা প্ৰায় ৩:৩০ সন্দেহজনকভাৱে ৰখাই থোৱা এখন টাটা পিকআপ ভানৰ ওপৰত হঠাৎ চকু পৰিল আৰক্ষীৰ এটা পেট্ৰলিং পাৰ্টিৰ। গাড়ীখনৰ অভিযান চলাওঁতেই চালকৰ আসনৰ কাষৰ চিটত আৰক্ষীয়ে উদ্ধাৰ কৰিলে এগৰাকী ৮ বছৰীয়া কণমানিক। গাড়ীৰ গৰাকী সঞ্জীৱক সোধপোছ কৰোঁতেই ওলাই পৰিল লম্পটৰ চৰিত্ৰ। দুখ লগা যে আৰক্ষীৰ উদ্ধাৰৰ পূৰ্বেই শিশুটি ধৰ্ষণৰ বলি হৈছিল। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে সঞ্জীৱক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। কৰ্তব্যত নিয়োজিত ৫ গৰাকী আৰক্ষীয়ে নাবালিকাক সুস্থ অৱস্থাত উদ্ধাৰ কৰে যদিও ধৰ্ষণ কাণ্ডৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। এতিয়া প্ৰশ্ন হৈছে, কি কাৰণত একাংশৰ মাজত এনে মানসিকতা বৃদ্ধি পাইছে, যিয়ে এনেদৰে নাবালিকাক ধৰ্ষণ কৰিবলৈও কুণ্ঠাবোধ নকৰে। নিউজ ডেস্ক, আছাম এক্সপেন্সিভ।